নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মৌচুমী ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটা মই নতুন ৰেচিপি লৈ আহিছোঁ, পনীৰ মছলা। আপোনালোকে চাব আৰু সকলোৱে বেলেগ বেলেগ ধৰণে বনায় আৰু মই কেনেকুৱা ধৰণত বনাওঁ আপোনালোকক আজি মই দেখুৱাম। আৰু যদি আপোনালোকৰ আজি মোৰ এই ৰেচিপিটো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেন্তে আহক আৰম্ভ কৰোঁ। পনীৰকণ বনাবৰ বাবে মই লৈ লৈছোঁ আদা, নহৰু আৰু জলকীয়া। পনীৰ আছে 200 গ্ৰাম, সৰু সৰুকৈ কাটি লৈছোঁ, আৰু পিঁয়াজ দুটা আৰু লগত এটা বিলাহী। আদা, নহৰু, জলকীয়া আৰু এইফালে মই থৈ লোৱা পিঁয়াজ দুটা আৰু বিলাহী একেলগতে পিচি মই পেষ্ট বনাই ল'ম। আৰু সেয়া পেষ্ট বনাই লোৱা হৈছে। ইয়াত দি দিয়া হৈছে জিৰা, ধনিয়া আৰু মিট মছলা আৰু হালধি দি লৈছোঁ মই। আৰু মই কেৰাহী বহাই তেল দি দিলোঁ, আৰু তেলো গৰম হৈ গৈছে। এতিয়া মই কাটি থোৱা পনীৰকেইটুকুৰ ইয়াতে দি দিম, আৰু এনেকৈ মই সকলোখিনি পনীৰ দি দিছোঁ। আৰু এনেকৈ মই ইয়াত 1 মিনিটমান সময় ফ্ৰাই কৰিম ভালমতে, যাতে অকণ ৰঙচুৱা হৈ যায়। আৰু অকণ ৰঙচুৱা হৈ গৈছে। আৰু এতিয়া মই পনীৰকেইটুকুৰ উলিয়াই ল'ম। পনীৰকেইটুকুৰ উলিয়াই লোৱা হ'ল। পনীৰকেইটুকুৰ উলিয়াই লোৱাৰ পিছত যিখিনি তেল আছিলে তাতে মই যোনখিনি পেষ্ট বনাই থৈছিলোঁ ইয়াত দি দিলোঁ। আৰু এইখিনিও মই ভালমতে ভাজিম, যাতে 5 মিনিটমান সময় ভাজিম, আকৌ যাতে সম্পূৰ্ণ ৰঙচুৱা হৈ উঠে মছলাখিনি ফ্ৰাই হৈ। আৰু এনেকৈ 5 মিনিটমান সময় ফ্ৰাই কৰাৰ পিছত মছলাখিনি ফ্ৰাই হৈ গৈছে, ৰঙচুৱা হৈও উঠিছে। আৰু এই যি আদা, নহৰু, বিলাহী, পিঁয়াজৰ পেষ্টখিনি আছিলে এইখিনি সম্পূৰ্ণ ৰঙচুৱা হৈ উঠিলে। আৰু এতিয়া মই ইয়াত 2 কাপ পানী দি দিছোঁ, আৰু এইখিনি মই 1 মিনিটমান সময় ভালমতে উতলিবলৈ দিম। আৰু আপোনালোকে ধৰিবই পাৰিছে এইখিনি কিমান ডাঠ হৈছে, আৰু যিহেতু মই গ্ৰেভি বনাইছোঁ। আৰু এতিয়া মই যোনখিনি পনীৰ ফ্ৰাই কৰি থৈছিলোঁ সেই পনীৰকেইটুকুৰ মই দি দিম, আৰু ভালমতে লৰাই দিম। আৰু 1 মিনিটমান সময় উতলিবলৈ দিম, কম ফ্লেমত দিম। আৰু এনেকৈ আজি মোৰ এই পনীৰ ৰেচিপি হৈ উঠিছে। আৰু ইয়াত মই দি দিম এতিয়া ধনিয়া পাত। আৰু সকলোৱে বেলেগ বেলেগ ধৰণে বনায়, আৰু মই আজি আপোনালোকক সহজভাৱে এটা পনীৰ ৰেচিপি বনাই দেখুৱালোঁ। যদি ভাল লাগে আপোনালোকে মোক জনাব। আপোনালোকৰ মৰম চেনেহ আৰু সহায়ৰ মোক খুবেই প্ৰয়োজন। আৰু আজিৰ ভিডিঅ'টো ইমানেই। ভাল লাগিলে আপোনালোক সকলোৱে জনাব। ধন্যবাদ।